মই লৈ ল'লোঁ 3টা So hello everyone, welcome back to my YouTube channel. সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইলটো চাই গম পাইছে 28 আৰু 29 সকলোৱে ADRE এক্সাম দিছে। এয়া মই পালোহি আজাৰৰ ওচৰত পাই পেলাইহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গতিকে ইয়াৰ পৰাই আৰম্ভ কৰোঁ, ক'ত থাকিলোঁ, কি কৰিলোঁ আৰু এক্সাম কেনেকুৱা হ'ল, লগতে ক'ত ক'ত শ্বপিং কৰিলোঁ, এই সকলোসমূহ অকণমান কেপচাৰ কৰি পেলাই ৰাখিছোঁ আৰু এজ এ ভিডিঅ' মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। গতিকে হ'পফুলি আপোনালোকে মোৰ ভিডিঅ'টো চাই এনজয় কৰিব বুলি আশা ৰাখিলোঁ। এয়া হৈছে আজাৰাত ৰৈছোঁ অলপ সময় কিবা এটা খাবৰ কাৰণে। একচুৱেলি আমি ফ্ৰেণ্ডছ গৈছিলোঁ সকলো লগ হৈ, কিন্তু মোৰ ভিডিঅ'ত আপোনালোকে সকলোকে তেনেধৰণে দেখা নাপাব কাৰণ সকলো কেমেৰা ফ্ৰেণ্ডলি নহয়। চ' মই ইয়াতে মেক্সিমাম মোৰ নিজৰে অলপমান বস্তুবিলাক দেখুৱাম। এয়া জালুকবাৰী পাৰ হৈ আজাৰাত ৰৈছোঁ। ইয়াতে এখন ৰেষ্টুৰেণ্ট ষ্ট্ৰীটজা বুলি, তাতে মই যিহেতু ঘৰৰ পৰা খোৱা বস্তু অলপ চলপ কিবা কিবি লৈয়ে আহিছিলোঁ। বাহিৰত য'তে ত'তে খালে ইমান বেছি হাইজিন মেইনটেইন নাথাকে, যিহেতু মোৰ সকলোতে ইমান ভাল নালাগে। সেইকাৰণে বাহিৰৰ পৰা কেৱল চিকেনৰ কিবা এটা আইটেম লৈ লৈছিলোঁ, মানে স্ম'ক চিকেন যিটো বনায় তেনেধৰণে আইটেম এটা লৈছিলোঁ। এয়া অকণমান আপোনালোকক দেখুৱালোঁ মই বনাই অনা আৰু সকলো মিক্স হৈ পেলাই। এক্সামৰ পৰিৱেশ চাওক আপোনালোকে। তো মই এইটো পৰিৱেশৰ পৰা ওলাইছোঁ। ৰাইজ চাওক আপোনালোকে কিমান বেছি ভিৰ আপোনালোকেতো দেখিব পাৰিছে। চ' আজি যেনিবা সোনকালে ওলাব পাৰিলোঁ, সেইটোৱে কপাল ভাল। চ' এতিয়া এয়াৰপৰ্টৰ পৰা গৈ আছোঁ, এতিয়া যাম ঘৰলৈ, আপোনালোকক ভিডিঅ' এটা বনাই দেখাম। চ' দেখিলে নহয় একেবাৰে এক্সাম দি পেলাই ওলাই পেলাই মই অকণমান ভিডিঅ' কৰিলোঁ, কাৰণ আপোনালোকেতো জানেই ভিতৰৰ একো কেপচাৰ কৰিব নোৱাৰি যিহেতু মোবাইল লগত লৈ যোৱা নহয়। এয়া বাহিৰত কিবা এটা মানে এক্সাম দি জাষ্ট ওলাই তেনেকুৱাটো খাবলৈ একো সুবিধা নাথাকে, গতিকে কিবা কিবি অকণমান ওপৰে ওপৰে কিবা কিনি খালোঁ আৰু। চ' এইখন হৈছে মোৰ ইউনিভাৰ্চিটিখন য'ত মই এক্সাম দিছিলোঁ, কিন্তু এইখিনি হৈছে নেক্সট চিফ্টৰ কেণ্ডিডেট হয়। ল'ৰা পৰিছে, আমাৰখনতো গোটেইখিনি ছোৱালী পৰিছিলোঁ। যিহেতু আমি অলপ আগলৈ গৈ পেলাই অকণমান ৰৈ পেলাই ৰিটাৰ্ণ হৈছিলোঁ, সেইকাৰণে অলৰেডি মানে নেক্সটৰ কেণ্ডিডেট গোটেইখিনি আহি গ'ল। চ' তাৰে অকণমান আপোনালোকক দেখুৱালোঁ গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি। এইখিনি জেগা আপোনালোকে দেখি চিনিয়ে পাইছে যিসকলে ইয়াত এফালেদি অহা যোৱা কৰি থাকে। এতিয়াতো অলপ মুকলিয়ে, অলপ পিছতে একদম ভিৰ আৰম্ভ হৈ যাব। এয়া দেখিছেনে, আৰম্ভ হৈয়ে গ'ল। ক'ৰবাত বহুত বেছি ভিৰ আছেই, নাথাকা নহয়, যিহেতু চেণ্টাৰ সকলোতেই আছে, সেইকাৰণে খুব সময় লাগে। এয়া হাৰাশাস্তিটো আৰু আপোনালোক সকলোৱে পাইছে, গমে পায় আৰু এইবিলাকৰ বিষয়ে বেছি বহলাই নক'লেও হ'ব। লিটিল ফ্লাৱাৰ স্কুল গুৱাহাটীৰ। লিটিল ফ্লাৱাৰ স্কুলো নিশ্চয় গুৱাহাটীত কেইবাখনো বা বহুত জেগাত থাকিব পাৰে। গতিকে এয়া মই পালোহি ফেঞ্চি বজাৰ। ভাবিছোঁ ফেঞ্চি বজাৰত কিবা এটা শ্বপিং কৰোঁ, কিন্তু কিনো কৰিম, সেই আগৰ বস্তুবোৰেই। ভিৰটো আপোনালোকে চাওকচোন, জাষ্ট সোমাই ওলাই গুচি গ'লোঁ যিহেতু বহুত বেছি ভিৰ হোৱাৰ কাৰণে। মানে ইয়াতে ৰিক্সাত উঠিছোঁ, ৰিক্সাত এক্সপিৰিয়েঞ্চেছ দুৰ্গা পূজা ভিৰ গৈছে। আইফোনৰ কভাৰ বিচাৰি ৰাইজ নোৱাৰিছোঁ আৰু। আইফোনৰ গুৱাহাটী হেন জেগাত এটা আইফোনৰ কভাৰ নাপাওঁ। আমাৰ সেই দোকানখনেই ভাল, তাৰ তাত সি 100 টকাতে দিয়ে জানা কভাৰকেইটা, আৰু একো বাৰ্গেনিং চাৰ্গেনিং নকৰা, আৰু ইমান ভেৰাইটিজ পাবা। তাৰপিছত মই মানে ভাবি আছিলোঁ বুজিছা, বোলো তাত গ'লে কিনি ল'ম, নগৈছোঁ। কাপোৰ কিমান কাপোৰ চাব চাওক। চ'
কিমান আৰু ঘূৰিব, এতিয়ালৈকে একো কিনা নাই যদিও ভাবিছোঁ কিবা এটা খাই লওঁ নহ'ব। গতিকে ফেঞ্চি বজাৰৰ ওচৰতে থকা KFCতে সোমাই গ'লোঁ আৰু ভাবিছোঁ প্ৰথমে পেট পূজাটো কৰি লওঁ, যিহেতু বহুত বেছি ভোক লাগিছে। চ' এইখিনি কি অৰ্ডাৰ দিছোঁ আপোনালোকে দেখিছেই, KFCত আৰু এইবোৰেই খোৱা হয়, বিশেষটো একো খোৱা নহয়। আৰু KFC অলপমান মানে বস্তুবিলাক খালে মোৰ গেছৰ প্ৰব্লেম নহয়, সেইকাৰণেহে মই এইবিলাক অকণমান প্ৰিফাৰ কৰোঁ আৰু। চ' নেক্সট ইয়াৰ পিছত ক'লৈ যাম তাকে ভাবি আছোঁ। বিশেষ আমি নতুন মানুহবিলাকে, আমাৰ নিচিনা মানুহে গুৱাহাটী যিহেতু চিনি নাপাওঁ, ক'ত চিপেষ্ট মাৰ্কেট আছে, ক'ত অলপ কমত ভাল বস্তু পাম, কিছুমানততো হাই ৰেঞ্জ লৈ লয়, সেইকাৰণে বিশেষ একো চিনি নাপাওঁ কাৰণে ৰাস্তাৰ কাষতে যি দুই এখন দোকান বা ভাল ভাল মাৰ্কেট দেখা পোৱা যায় তাতেই আচলতে আমি সোমাই যাওঁ। গতিকে আমি ইমান শ্বপিং ফ্ৰেণ্ডলি নহয় বাৰু। গতিকে চাওঁচোন নেক্সট কি কৰিব পাৰোঁ, আপোনালোককো দেখুৱাই যাম আগলৈ ক'তনো গ'লোঁ, কি শ্বপিং কৰিলোঁ। গতিকে দুৰ্গা পূজাৰ সময় এতিয়া নতুন নতুন কালেকশ্যনছবিলাক আহিছেই, আপোনালোকেতো শ্বপিং সকলোৱে চাগে কৰিয়ে আছে, গমেই পায়। মই আৰু এক্সামৰ নামতে ফুৰি দিলোঁ, কাৰণ আমিতো এনেই বাহিৰলৈ তেনেকৈ ওলাই অহা নহয় বা ফুৰিম বুলিও অহা নহয়। গতিকে এক্সাম দিছোঁ, লগতে পৰীক্ষা কিমান ভাল হৈছে সেইটো নাজানো, কিন্তু পৰীক্ষাৰ নামতে ফুৰিছোঁ বেছিকৈ আৰু কি কৰিব। চ' লাইফটো তেনেকৈ কটাই আছোঁ আৰু। চ' খাই বৈ শেষ কৰি লৈ ব'লক এতিয়া যাওঁ শ্বপিং কৰিবৰ কাৰণে। মই সোমালোঁ জুডিঅ'ত। পল্টন বজাৰত থকা জুডিঅ'লৈ গৈ এইয়া প্ৰথমেই মই চাইছোঁ ফ্ৰকবিলাক, যিহেতু মই লং ফ্ৰক বহুত প্ৰিফাৰ কৰোঁ, মোৰ ভাল লাগে আৰু জুডিঅ'ৰ কাপোৰবিলাক বহুত ভাল থাকে, সেইকাৰণে ইয়াতে মই ফ্ৰকবিলাক চাইছোঁ। ভাল ভাল কালেকশ্যনছ আহিছে। চ' আপোনালোকেও দেখিছেনে ইমান ধুনীয়া ধুনীয়া। গতিকে মই একদম মানে দেখিয়ে লওঁ লওঁ লাগি গৈছে, মানে কোনটো ল'ম কোনটো নল'ম এনেকুৱা হৈ গৈছে। গতিকে একচুৱেলি ইয়াৰ কাপোৰ বেছি মই প্ৰিফাৰ কৰাৰ মেইন ৰিজনটোৱেই হৈছে ইয়াৰ কাপোৰবিলাক বহুত ভাল থাকে, মানে আপুনি দিনটো যদি পিন্ধি থাকে কোনো অসুবিধা নহয়। চ' এয়া মই ট্ৰায়েল ৰুমলৈ যোৱাৰ আগত এনেধৰণে গোটেইখিনি ভিডিঅ' বনাই আছোঁ। দুটা ফ্ল'ৰ আপোনালোকে জানেই চাগে, গতিকে দুইটা ফ্ল'ৰতে এনেধৰণে ভিৰ হৈছে। এতিয়া ইমান মানুহ মই দেখুৱাব পৰা নাই, কিন্তু বহুত বেছি মানে লাইন লাগিব লগা অৱস্থা হৈ গৈছিলে পে'মেণ্টৰ সময়ত। এনেই গ'লে এতিয়া মই ট্ৰাই কৰি এটা এটাকৈ আপোনালোকক দেখুৱাম। মোৰ ফাৰ্ষ্ট কালেকশ্যনটো হৈছে এইটো। আপোনালোকে এইটো কেনেকুৱা লাগিছে জনাব। মোৰ এনেই জেনেৰেল চাইজ মিডিয়ামেই হয়, তথাপিও মই এইবিলাক কাপোৰ মোৰ চব স্মলত হৈছে, মানে এটা এটা চাইজ সৰুতহে হৈছে, মানে মিডিয়ামত অলপমান মোৰ কাৰণে লুজ হৈছে। আজিকালি অলপ ক্ষীণাইছোঁ নেকি, সেইকাৰণে হ'ব পাৰে, মই নাজানো, নে ইহঁতৰ জুডিঅ'ৰ চাইজবিলাকেই বেছি ডাঙৰ থাকে। চ' এইটো মোৰ ফাৰ্ষ্ট কালেকশ্যন, আপোনালোকে কেনেকুৱা লাগিছে জনাব। নেক্সটটো এইটো ইমানেই ভাল লাগিছে, মই এই গোটেইকেইটা কিনিছোঁ। মই আপোনালোকক ক'ৰবালৈ ফুৰিব মেলিব গ'লে এইবিলাক পিন্ধি পিন্ধি ফটো দিম বাৰু। এইবিলাকৰ প্ৰাইচ হৈছে 900 ৰুপিজ এটাত, মানে 899কৈ হয়। আগতে 800কৈ আছিলে, এতিয়া 900 হ'ল। তাৰ থাৰ্ডটো হৈছে এইটো হোৱাইটত। আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই। এই গৰমৰ দিনত এইকেইটা কাপোৰ পিন্ধিবলৈ একচুৱেলি মানে আৰাম লাগে আৰু বিশেষ একো নাই, এটা কাপোৰেই হৈ যায়, যিহেতু চেলৱাৰ পিন্ধি বাহিৰলৈ ওলালে কিমান বেছি ড্ৰেছ কৰিব লাগে, তিনিটা আৰু লগতে জিন্স পিন্ধিলেতো ইমান গৰমত ক'বই নালাগে, আপোনালোকেতো গমেই পায়। চ' মই এনেকুৱা ধৰণৰ অলপ কাপোৰ প্ৰিফাৰ কৰোঁ। এইটো হৈছে মোৰ ফ'ৰ্থ ফ্ৰকটো, আপোনালোকে কেনেকুৱা লাগিছে জনাব। আৰু এইটো ফিফ্থ, এনেকুৱা এটা মই আগতো লৈছোঁ, গতিকে এতিয়া মই জাষ্ট আপোনালোকক এনেই ট্ৰাই কৰিহে দেখুৱালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, আৰু কোনটো আপোনালোকৰ ভাল লাগিলে সেইটো কমেণ্ট কৰি জনাব। ইমানেই আছিলে মোৰ ভিডিঅ'টো, আপোনালোকে ইমানখিনিলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। চ' তেতিয়ালৈকে ভালে থাকক, বাই।